Hi guys, welcome to my YouTube channel Chitra Borua Assam. Guys, আজি মই আপোনালোকক দেখুৱাই যাম চৰাইদেউ পাহাৰৰ কিছু দৃশ্যাংশ। আমি ৰাতিপুৱাই আহি চৰাইদেউ পাহাৰ পালোহি। চৰাইদেউ পাহাৰ কাণত আমি চাহ খাইছো। ৰাতিপুৱাই ঠাণ্ডা হাৱা মাৰি আছে, চাহ খাইছো। তাৰপিছত আমি টিকেট কৰিম চৰাইদেউ পাহাৰৰ ভিতৰলৈ সোমাই যাম। আপোনালোকক দেখুৱাই যাম চৰাইদেউ পাহাৰ। টিকেট কৰিলা? টিকেট কৰিলা নে? কৰিলো 25 টকাকৈ লৈছে। টিকেট ললো। আমি এটা টিকেট কৰি লৈছো গাইস। টিকেট কাউণ্টাৰ ইমান ভিৰ লাগিছে। চাওক। টিকেট কৰিবলৈ খাৰা হয় আৰু টিকেটৰ মূল্য 25 টকাকৈ লৈছে। আমি টিকেট কাউণ্টাৰৰ টিকেট দিম আমি ভিতৰলৈ সোমাই যাম। টিকেট ল'বলৈ আহিলোঁ। চাওক। ভিতৰলৈ সোমাই যাম গাইছ। এনেদৰে আমি ভিতৰলৈ সোমাই আহিলোঁ। ইয়াতে এতিয়া ডাঙৰ মৈদাম আছে। স্বৰ্গদেউ ৰজা দিনৰ মৈদাম আছে, বহুত ডাঙৰ মৈদাম। আজি প্ৰথমবাৰৰ বাবে আহিছোঁ, আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গাইছ দেখিছে চাৰিওফালে গছ গছনি, কি সুন্দৰ পৰিৱেশ। চাওক আমি লাহে লাহে আগবাঢ়িছোঁ আগলৈ। গাইছ দেখিছে এনেদৰে আমি মৈদামৰ ওপৰলৈ লাহে লাহে উঠি গৈছোঁ। মৈদামৰ ওপৰলৈ উঠা মানা আছে, কিন্তু তথাপিও আমি মৈদামৰ ওপৰলৈ লাহে লাহে উঠিয়েই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক আহকচোন। গাইছ দেখিছে এনেদৰে আমি লাহে লাহে উঠি মৈদামৰ ওপৰ পালোহি। আৰু এইটোৱেই প্ৰথম মৈদামটো। গেটৰ পৰা আহিয়ে প্ৰথম মৈদামটোৱে এইটো। তাৰপিছত আমি ইয়াৰ নেক্সট মৈদামকেইটা দেখুৱাবলৈ চেষ্টা কৰিম। চাই যাওক এনেদৰে আমি মৈদামৰ ওপৰত একেবাৰে ওপৰ পালোহি। ওপৰৰ পৰা চাবলৈ চাৰিওফালে দেখিবলৈ ইমান সৌন্দৰ্য, মানে হাতত চাওক। মোৰ মোবাইলটো লগৰ বন্ধু এজনক দিয়া আছিলে, তলৰ পৰা তেওঁ শ্বুট কৰি আছিলে। চাই যাওক কি ধুনীয়া এটা পৰিৱেশ। গাইছ দেখিছে কিমান ডাঙৰ পাহাৰ, মৈদাম, চৰাইদেউ পাহাৰ। চাওক এয়াই চৰাইদেউ পাহাৰৰ মৈদাম। স্বৰ্গদেউ ৰজা দিনৰ এইবোৰ হৈছে ডাঙৰ মৈদাম। এইটো ৰিস্কটো ভালকে ল'বা। গাইছ দেখিছে আমি ইয়াৰ পৰা হাজাৰ ফিটৰ ওপৰৰ পৰা নামি আহি আছে আমাৰ ইয়াৰ নেক্সট মৈদামকেইটা দেখুৱাম। গাইছ দেখা পালে এয়া আমি ওপৰৰ পৰা নামি আহিলোঁ আৰু ইয়াৰ নেক্সট মৈদাম দেখুৱাবলৈ গৈ আছোঁ। গাইছ মোৰ ভিডিঅ'বোৰ সকলো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাব। আৰু ইয়াৰ পিছৰ ভিডিঅ' আপোনালোকে পাব জয়সাগৰ, জয়দৌল, ৰংঘৰ, কাৰেংঘৰ সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সকলো ভিডিঅ'ত স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাওক। মৈদামত আহিছোঁ ইয়াত, শিৱসাগৰ চৰাইদেউ মৈদামত আহি আছোঁ ইয়াত। চাওক কি ধুনীয়া পৰিৱেশ দেখিছে। চবফালে গছ গছনি, কি সুন্দৰ পৰিৱেশ। তাতে পুৱাই আহি পাইছোঁহি আমি। আজি আপোনালোকক শিৱসাগৰৰ জয়দৌল, শিৱদৌল, ৰংঘৰ সকলোবিলাক দেখুৱাই যাম। পোনপ্ৰথমে আমি আহিছোঁ ইয়াত
মৈদাম চাবলৈ আহি আছোঁ আমি চব দেখুৱাইছোঁ এইফালে ইয়াত দিছে দেখিছে কি ধুনীয়া পৰিৱেশ এইফালে ইয়াত লিখা আছে ইয়াত নগৰপুৰী মৈদামৰ ওপৰত নুঠিব বুলি লিখা আছে দেখিছে ইয়াতে এনেদৰে লিখা আছে আমি বাৰু এইফালে সোমাই যাওঁচোন ইয়াতনো কি আছে চাওঁ আহক সোমাই গ'লো ভিতৰত সোমাই সুৰংগ আছে ধুনীয়াকৈ আছে ইয়াতে শিকলি আছে এইবিলাক বান্ধা আছে আন্ধাৰ হৈ আছে কাৰণে ভিডিঅ'টো ভালকৈ উঠা নাই চব গেটৰ সন্মুখত আছোঁ মৈদামৰ প্ৰথমটো মৈদামৰ গেটৰ সন্মুখত এয়া আমি এনেকৈ আহিলোঁ ভিতৰত সোমাইছিলোঁ এইফালে চব এয়া চাৰিফালে ৱাল আছে এয়া আহি আছে এজন এনেকৈ আমাৰ লগৰবিলাক গেটৰ বাহিৰত অঁ এয়া আহি আছে আমি গেটৰ বাহিৰত আহিলোঁ আমাৰ এওঁলোকে আহি আছে যাওক যাওক চাই আহক চৰাইদেউ পাহাৰৰ কি ধুনীয়া এইফালে চাৰিওফালে ভাল কৰিলা ভাল নহয় তোমালোকৰ ভাল ভাল বাহিৰৰ দৃশ্যটো মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ চাওক অনুগ্ৰহ কৰি মৈদামৰ ওপৰত নুঠিব বুলি লিখা আছে ইয়াত সোমাইছিলোঁ ধুনীয়াকৈ উঠা দেই এইটো সঁচাকৈ নিগুটো নিচিনা লাগিছে মোক দেখোন চাৰিওফালে আমি ভ্ৰমণ কৰি আছোঁ ডিম খাই খাই হাই গাইছ দেখিছে সেইফালে দেখিছে বেঞ্চ আছে ইয়াত বহি ল'ব পাৰে দেখিছে
আমি আসছো গাইজ দেখিলে আমি এতিয়া চৰাইদেউ মৈদামৰ পৰা ওলালোঁ যাবলৈ ওলাইছোঁ। ইয়াৰ নেক্সট ভিডিঅ' পাব আপোনালোকে কাৰেং